হে গাইছ আজি 7 মাৰ্চ আজি ফায়াৰিঙত গৈ আছোঁ নামৰূপত মানে ফায়াৰিংটো ইয়াত নহয় এতিয়া কৰবাৰো গৈছে 2-3বাৰমান গৈছে এতিয়া আজি মানে ট্ৰিঙৰ লাষ্ট ফায়াৰিং আৰু আজি কেনেকুৱা হ'ব আগতে ভালেই হৈছে ফায়াৰিংটো আগততো মানে কথাটো আগতে লাইন পজিশ্যনত মানে ফায়াৰিং কৰিছে তেতিয়া ভালেই আছিলে যিহেতু মানে পজিশ্যনটো বহুত আছে মানে ষ্টেণ্ডিঙো আছে লাইনো আছে নিলিঙো আছে মানে ষ্টেণ্ডিঙত মানে ভাল নহয় মানে খাৰা হৈ পেলাই মাৰিব লাগে নহয় এতিয়া বেৰেলটো এনেকুৱা হিলি থাকে মানে টাৰ্গেটত ইমান হিট নালাগিবও পাৰে কিন্তু এইটো কাৰণে আজিতো অলপ ফিল্ডটো মানে ভয় ভয় কিবা নিচিনা লাগি আছে আৰু এই আহি আছে আগৰবাৰ তাৰ ৱাছ আউট হৈছে एक गुलियों लगना है तार ये सिंह उसका तो अच्छा ही हुआ है 2 नंबर सब 166 लगाना है लकी चेस नंबर और ये चेस नंबर उल्टा पिन है 991 है क्या जिसका मंडल दाबिला को जब सब पहले मैंने जब ब्रेकफास्ट खाए थे हेलो तो ये YouTube चैनल बनाता है साला खुद का वॉशआउट हुआ का वॉशआउट के चलो वॉशआउट और लाइक ना गाइस या আগৰবাৰ কেইটা গুলি লাগিছিলে তোৰ मोर 18টা আৰু আজি ফায়াৰিঙত মানে যদি দিনত যদি সোনকালে হয় তেতিয়াহ'লে আকৌ নাইট ফায়াৰিঙো আছে মানে ৰাতিও ফায়াৰিং কৰিব মানে এইটো কাৰণে দিলটো ধপ 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 কৰি আছে আৰু কি হ'ব মানে কথাটোৱে বন্দুক হাতিয়াৰ বুলি কৈ থাকে যেতিয়া ধৰিব তেতিয়াহে কাৰ নোম উঠিব গেষ্টিক বেক চেক লৈছে সি পুৰা ৰাতি হৈ যাব পাৰে এইটো কাৰণে জেকেট লৈছে আৰু গতিকে এতিয়া যাম বাছৰ পৰা দূৰ আছে 2 ঘণ্টামান লাগে যোৱাটো আগত গৈ কি হয় তাতে আপোনালোকক দেখুৱাই দিম আৰু কি হয় মানে তাতে ভাল হয় নে বেয়া হয় আশা কৰিছোঁ আৰু মানে ভাল হওক বুলি আৰু এইখিনি যাব কাৰণে চবেই ৰেডি হৈছে হাতিয়াৰ লৈ আনিছে কিছুমানে এইখিনি চব ৰেডি হৈ গ'ল যাব আৰু এতিয়া এইবিলাক LMG লৈছে আৰু গাড়ীত ভৰাব আৰু এমুনিশ্যনবিলাক আনিছে গুলিবিলাক এতিয়া ফায়াৰিঙলৈ বাছত উঠি ওলাই গৈছোঁ গাইছ আগতে কি হ'ব নেজানো আৰু আৰু এইখিনি চবৰে জোচ আৰু ফায়াৰিঙৰ কাৰণে আৰে এইটো আমাৰ ভালকৈ লগাবি আৰু আজি পুৰা মজাকে ঘূৰাই দে আহি পালোঁ চব এইটো পাহাৰতে ফায়াৰিং হ'ব আৰু এতিয়া ইয়াতে টাৰ্গেটটো লগাই আছে আৰু নামৰূপ পাহাৰ ইয়াতে ফায়াৰিং কৰা হয় সেই ওপৰতে ৰঙা ফ্লেগটো লগাই থৈছে আৰু ইয়াত পানী পোৱাটো বহুত কষ্ট এইটো পাহাৰৰ পৰা নালা আনি পেলাই ইয়াতে ষ্টক কৰিছে আৰু এইটো পাইপ লগাই পেলাই মানে সেইখিনি যোনটো জেগালৈকে ইমানটো লৈছে আৰু এইখিনি বনাই আছে এইটো পাইপৰ পৰা পানী আনি ইয়াতে জমা কৰিছে আৰু এইটো লাহে লাহেকৈ কৰিছে পাহাৰৰ পানী ইমান জোৰ নাই ন এতিয়া আমি ৰেষ্ট কৰিছোঁ সেইখিনি চাওঁ সেইখিনি এতিয়া ফায়াৰিং কৰি আছে সিহঁতে চ' গাইছ আজি এতিয়া ফায়াৰিং কৰি আহিলোঁ পুৰা ঘামি গ'ল চব বহুত মজাকৈ আজি মই মাৰিছোঁ পুৰা বল তাতে চব গুলি লাগিছে ইনাৰ তাতে 2টামান লাগিছে আৰু মেক পইণ্ট তাত 1টা লাগিছে বাকী চব বলটতে লাগিছে এতিয়া মজা এতিয়া সেইখিনি ফায়াৰিং কৰি আছে চব আৱাজ শুনা পাইছে ঠিক আছে আমি ফায়াৰিং কৰি আহিলোঁ এইটো মেজৰ এই কেইটা লাগিছে মেজৰটো 5টা এতিয়া ভোকটো লাগিছে ভাতটো খাই লওঁ মাছ নিৰামিষ দালি আমাৰ পুলিচত ইমান ষ্টেণ্ডাৰ্ড নাই গাই চবে ভাত খাইছে এতিয়া চব তাতে খাব টাইমটো হৈছে এতিয়া 10:20 আৰু এতিয়াও নাইট ফায়াৰিং চলি আছে আমি থাকি গৈছোঁ গাইছ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গুড নাইট